আছিলে না কাহানি কি কাহানি কৈছা আজি আজি নাছিলে নহয় কেতিয়া মই কৈছিলো আপোনাক আজি পুৱাতে যদি 4 মাহৰ ঘৰ পৰা আদায় দিব নোৱাৰো তেতিয়াহ'লে মই ওলাই গুচি যাম ঠিক আছে কিন্তু কেতিয়া যাম সেইটোতো কোৱা নাই ঠিক আছে ঠিক আছে এইটো ফটোৰ কথা বহুত শুনিলো ঠিক আছে এতিয়া আৰু বাহানা নচলিব ওলা কিয় ওলাই দিগম্বৰ মহাজনৰ পুতেক হয় মোৰ ফাদাৰ নাম শুনিলে গাঁৱৰ সকলো মানুহ খাৰা হৈ দিয়ে গাঁৱলৈ দেখো মোৰ ঘৰখন গুৱাহাটীত মই কিবা এটা বনি ফুৰি আহিম একো এটা নবনাকৈ গুচি গ'লে মোৰ ফাদাৰ ইজ্জত ক'ত থাকিবা ঠিক আছে যাওঁ এটা বনাই লৈ কি কৰলো কি কৰলো চাহ মই ঘৰত পোৱা নাই যদি নিদিব দেখা চাহ নেলাগে হ'ব তই গাখীৰ দমকলৰ যে আইৰণ পানী সেই আইৰণ পানীটো পাব পাৰিলা নালাগে ভাতৰ লগত দিনো পানী দিব ভাতলৈ হাত তুলিছে এইখন কি ধৰমশালা খুলি দিছো ধৰমশালা খুলি দিছো মই এই বয়সত মোৰ ল'ৰা ওচৰত পইচা বিচাৰি হাত তুলিবলৈ লাজ লাগে সেইকাৰণে মই ভাবিছিলো ৰুমটো খালী হৈ আছে মই আৰু নিদিও 2-4 পইচা পকেট খৰচ ওলাই থাকিব তুই তোৰ এটা কাম কৰ এটা অলগৰ্থ এটা ভোট ভাড়াকে আহিছে লমিহি মই সকলোতে সমান আছিলো বুজিছা তেনেকে গালি পাই নাথাকিবহে ৰাখোতে আপুনিহে ৰাখিছে ৰুমটো ভাড়া দি পেলাই মই নিজৰ জাতি আছিলো তোক মৰম কৰিব লাগে হ'ব মই কথা দিছো আপোনাৰ বিপদ হলে মই টকা ধাৰ নিদিম তামোল এখন কিনি খাবলৈ পইচা নালাগে কি মোক পইচা দিবলৈ যা দাদা গৈ আছে যাতে মই কাম চলো ঘৰৰ পাৰি কৰি লওঁ যা হয় নেকি মই আহি মই কালি বোলা পাম